দিছিলোঁ মই দ্য ড্ৰেছ নট মেন এ মেন পাৰফেক্ট বাট কেৰেক্টাৰ মেন এ মেন পাৰফেক্ট যে পোচাকত মানুহৰ পৰিচয় নহয় ব্যৱহাৰত মানুহৰ পৰিচয় সেইটো ফেভৰেট আছিল আৰু সেইটো ভাইৰেল বেছি হৈছিল নতুন গাড়ী কিনিলে নেকি ভোট খেলাৰ কাৰণে নাই গাড়ী কিনো এতিয়া নাই পিছত কিনো এতিয়া আপোনাৰ ৱাইফ কেনে আছে আছে ভালে আছে পঢ়া শুনা শেষ হ'ল নাই হোৱা চাকৰি বাকৰি এপ্লাই কৰি আছে নে নাই কৰা এতিয়ালৈকে কৰা নাই আপোনাৰ ফিল্ম কেনে চলিছে আছে ভালে আচ্ছা আপুনি যে ডান্স কৰে এই ডান্স ষ্টেপবিলাক কোনে শিকালে এইবিলাক টিচাৰ আছে ডান্স টিচাৰ তাৰপিছত আৰু এটা ফিল্ম ওলাইছিলে হেৰি ইয়ালি আপুনি পিষ্টল জ্বলাইছিলে এইবিলাক যেতিয়া ভিডিঅ' ওলাৰ পিছত যেতিয়া মাৰ্কেটত আহিলে আপুনি য'তে যায় ত'তে মানুহ ভিৰ হয় হ'ব ভাল লাগে না নাই মানুহে যদি ভাল নাপায় কেনেকৈ আগুৱাই ল'লে ভাল পাইছে কাৰণে মোকতো ভাল পাবই লাগিব আপুনি ভাষণ দিওঁতে সদায় এটা ইংলিছ ডায়লগ মাৰি থাকে এই ডায়লগটো কি আছিলে না ইলেকশ্যনত যেতিয়া আপোনাৰ আহি যায় হঠাৎকৈ মানে কথাটো সোনকালে আহি যায় কথাকে মানে যিকোনো শ্লিপ অফ টান মানে কথাটো নক'লেও এনে কথাবিলাক ওলাই যায় বুজি পাইছে আপোনালোকে গতিকে ভাষণৰ মাজত এইবিলাক ওলাই যায় কথাবিলাক নক'লেও ওলাই যায় কি আছিলে ইংলিছটো নাই ইংলিছটো আমি সদায় কৈ থাকোঁ না এটা কৈ থাকোঁ মই এতিয়াই নাই এটা কৈ দিলোঁ যে শ্লিপ অফ টান কাৰণ কথা যিখিনি নক'লেও কথা ওলাই যায় আৰু COVID-19 সময়ত আপুনি এটা ইংলিছ ডায়লগ মাৰিছিলে না সেইটোতো তেতিয়া লকডাউন আছিল তেতিয়াহে এইটো বেলেগ কি আছিল এইটো কৰোণাত আছিল মই পাহৰি গ'লোঁ আছিল এইটো বেলেগ আছিল আপুনি পাহৰিলে নাই কিয় পাহৰিব সেইবিলাক আমাৰ দৰ্শকক শুনাই দিয়ক না আৰু এইটো ক'ভিড নাই না সেইটো আৰু কি আছে আচ্ছা যেতিয়া আপোনাক সোধে কোনোবাই সুকুৰ ভাই ইংলিছ ডায়লগটো কি আছিলে তেতিয়া আপুনি কৈ দিয়ে নাই ইংলিছ ডায়লগটো বহুত কেইটা দিছোঁ আমি কি আছিল তাৰ ভিতৰত আপোনাৰ মইতো কৈছিলোঁ মইতো বহুত কেইছো দিছিলোঁ যে এটা দিছিলোঁ মই দ্য ড্ৰেছ নট মেন এ মেন পাৰফেক্ট বাট কেৰেক্টাৰ মেন এ মেন পাৰফেক্ট যে পোচাকত মানুহৰ পৰিচয় নহয় ব্যৱহাৰত মানুহৰ পৰিচয় ফেভৰেট আছিল নে সেইটো ফেভৰেট আছিল আৰু সেইটো ভাইৰেল বেছি হৈছিল